দেশৰ কোটি কোটি লোকৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব 2000 কৈ টকা দুই এদিনৰ ভিতৰতে চৰকাৰী ধন লাভৰ সম্ভাৱনা আছে এটা অতি ভাল খবৰ মাত্ৰকে দুই এদিনৰ ভিতৰতে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে PM কিসানৰ 12 নম্বৰ কিস্তি মুকলি কৰিব চৰকাৰ এটা অতি ভাল খবৰ PM কিসানৰ 12 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব চৰকাৰ 30 সেপ্টেম্বৰত ধন মুকলি কৰাৰ সম্ভাৱনা কেন্দ্ৰীয় চৰকাৰৰ